everyone, welcome back to my channel. অলপ বলক খোজকাঢ়ো মোৰ লগত আৰু অলপ মই কথা পাতিম আপোনালোকৰ লগত। সো বলক, এইটো হৈছে আমাৰ ঘৰ আছিলে, এইটো আমাৰ ঘৰ হয় এইটো ৰাস্তাত, আৰু ইয়াৰ পৰা মই এতিয়া এনেকৈ ওপৰ এটা ধাপ আছে সেইফালে উঠি আহিছোঁ। আৰু মই যিখন ঠাইলৈ মাজে মাজে খোজকাঢ়ি পেলাই যাওঁ, কিয় যাওঁ চব কথা ক'ম। ফাৰ্ষ্ট বলক মোৰ লগত সেইখন ঠাইলৈ। ইয়াত এইখন ঠাইত আগতে আছিলে, ইয়াত ফাৰ্ম খুলিছিলে, ব্ৰইলাৰ ফাৰ্ম, এতিয়া ভাঙি দিলে। ইয়াত চাগে ওলাই আছে, এইখিনিত ব্ৰইলাৰ ফাৰ্ম আছিলে, বাট ভাঙি দিলে এতিয়া। বাকী বলকচোন মোৰ লগত, আহক আহক আহক, কাম। আহি গ'লোঁ আমি সেইখন ঠাইলৈ। এইখন পূৰা মুক্ত দেখিব পাৰে, মুকলি আকাশৰ তলত এয়া পূৰা মুক্ত। বহুত দূৰ খোজকাঢ়িলোঁ, একদম ভাগৰি গৈছোঁ পাই। এতিয়া কথাটো কি হৈছে মানে, একচুৱেলি এইখন ঠাইলৈ মই কিয় আহোঁ, মোৰ এইখন ঠাইত বহুত স্মৃতি জড়িত হৈ আছে। ইয়াত মই আগতে ফাৰ্ষ্ট মই বনাইছিলোঁ গীটাৰ ভিডিঅ', তেতিয়া মই ইয়াত আপলোড দিবলৈ ঘৰত নেট নাপালে। তাৰপাছত এইখন ঠাইত আহিলে ভালো লাগে, বিকজ ইয়াত মানুহ তেনেকৈ নাই, আৰু মই অলপ বেয়া পাওঁ মানে কথা পাতি মানুহৰ আগত। বেয়া নহয় মানে, লাজ লাগে অলপ এনেকৈ ভিডিঅ' বনাবলৈ। চ' ইয়াত মানুহো নাই, হৈ গ'ল ছেকেণ্ড কথা। আৰু এইবোৰ কি ইয়াত, বাকী থাৰ্ড কথাটো হ'ল যে এইখন ঠাইত আহিলে মাইণ্ডটো বহুত ফ্ৰেছ লাগে। এইফালে গ'লে বৰটিকা যায়, মানে এইফালে এখন ডাঙৰ ফিল্ড আছে য'ত ল'ৰাবোৰ যায়, মানে ময়ো ল'ৰাই হয় বাৰু, মানে য'ত দৌৰিব যায়। কি ল'ৰাবোৰ যায় মানে, যিয়ে দৌৰিব, যিয়ে মানে পুলিচৰ কাৰণে বা এনেকুৱা কিছুমান ডিফেন্সৰ কাৰণে যিবিলাকে চাই আছে, ট্ৰাই কৰিছে, সেইবিলাকে তাত দৌৰিব যায়। পিছে তালৈ বাৰু মাজে মাজে ময়ো গৈছিলোঁ। এতিয়া এইকেইদিন যোৱা নাই, মানে বহুত দিনেই হ'ল যোৱা নাই, ঘৰতে আছোঁ অলপ বেলেগ পঢ়ি কৰি। বাকী কথাটো সেয়াই। এতিয়া অকণমান টাইম কথা পাতিম বলক। ফোনটো জানো ক'ত থৈ লওঁ। ফোন ইয়াত থ'ব তেনেকৈ ঠায়েই নাই, বলক এনেকৈ ৰৈ কথা পাতোঁ। বাকী আশা কৰোঁ চবৰে ভাল চাগে। বাকী মোৰ চুৰ আচুৰা নাই, চুলি তুলি বেয়া হৈছে, একো নাই বাৰু। চবৰে চাগে ভাল, যিয়ে মোৰ ভিডিঅ' চাই। আৰু চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ কৰি থৈছোঁ, নাপাহৰিব। বেলেগ যদি ক'ৰবাত যাওঁ তেতিয়া মই ভিডিঅ' আপলোড কৰিম, যাম অলপ দূৰলৈ। এতিয়া মই ফাৰ্ষ্ট যিবোৰ ওচৰতে সেইবিলাক দেখুৱাই আছোঁ। বাকী মেইন কথাটো এটাই যে বহুত প্ৰব্লেম আহিব পাৰে জীৱনত, টেনশ্যন, যিকোনো টেনশ্যন মানুহৰ, চাকৰিক লৈ টেনশ্যন, ঘৰৰ কিছুমান কথা আছে সেইবিলাকক, যে পাৰিবাৰিক কিছুমান টেনশ্যন, বহুত টেনশ্যন হ'ব পাৰে। জীৱনটো যেতিয়া 20 বছৰ পাৰ হয়, 21 বছৰ মানুহৰ গ্ৰেজুৱেশ্যন কমপ্লিট হয়, 20-21 বছৰ মানুহৰ পৰাই অলপ টেনশ্যন আহি থাকে, পইচাক লৈ পেলাই বা যিকোনো, যে নিজৰ এষ্টাব্লিছমেণ্টক লৈ, কি কৰি খাম, কেনেকুৱা হ'ব মোৰ ফিউচাৰটো, বহুত চিন্তা আহি থাকে। কিন্তু এটা কথাই যে চিন্তা লাগে মানুহক, চিন্তাটোৱে মানুহক এটা বুষ্ট আপ কৰে যে মই আৰু অলপ কষ্ট কৰিব লাগিব, আৰু অলপ পঢ়িব লাগিব। সেইটো হয়, কিন্তু অ'ভাৰ চিন্তা বা বেছিকৈ ভাবিলে মানুহৰ যিমানখিনি এটা বস্তুত ফ'কাছ কৰা যায়, সেইটোও নাইকিয়া হ'ব। মানে মই এইটো কথা ক'ব গৈ আছোঁ যে যি আপোনালোকে প্ৰব্লেম পাই আছে, সেই প্ৰব্লেমবিলাক ফেচ কৰক, তাৰ পৰা শিকি পেলাই আগবাঢ়ক। কিন্তু যদি সেইটো কনষ্টেণ্টলি ভাবি থাকে, তেতিয়া আপোনালোকৰ ডিপ্ৰেশ্যন হ'ব। বাকী মই অলপ কথা কওঁতে নিজৰে কিবা ৱেইট লাগে, কাৰণ মোৰখিনি দাঁত নাই, দাঁত মানে আছে একচুৱেলি, বাট গাখীৰ মানে বেবী টিথ, আৰু সেইটো মোৰ নসৰিলে। চ' একো নাই সেইবোৰ। তাৰপাছত কথাবোৰ তেনেকুৱা ধৰণৰ। চ' সেইটো কি কৈ আছিলোঁ, যে বেছিকৈ ভাবি নাথাকিব। জীৱনটো মানুহৰ খন্তেকীয়া, কষ্ট কৰিছে, পঢ়িছে, ষ্ট্ৰাগল হ'বই মানুহৰ, টাফ কিছুমান ছিটুৱেশ্যন আহি পৰে। কিন্তু অ'ভাৰ চিন্তাটো বেয়া, অলপ ভাবিব। কিন্তু সেইটোকে কনষ্টেণ্টলি ভাবি তেতিয়া আপোনালোকৰ লাভ নহ'ব। চ' যি ভাবিছে সেইখিনি ইউটিলাইজ কৰিব চাব, যে মই এইটো ভাবিছোঁ, এইটো কাম কৰিব লাগিব। চাওক, যদি নহয়, এবাৰ বা দুবাৰ বিফল হ'ব পাৰে, কিন্তু সদায়তো বিফল নহয়, সেইটো এটা নিজৰ দমো লাগিব। সেইটো কাৰণে বেছিকৈ অ'ভাৰকৈ চিন্তা কৰি থাকিলে আপোনালোকে যিখিনিৰ ওপৰত ফ'কাছ কৰিছে সেইখিনিও হেৰুৱাব। চ' লাইফত এটা কথাই মনত ৰাখিব, যে যিটো কৰিছে ভালকৈ কৰক, বা যদি নহ'লে সেইটো ইমান ভাবি থাকি লাভ নাই। জাষ্ট মুভ ফৰৱাৰ্ড।
জাষ্ট বেলেগ এটা চিন্তা কৰক, আগবাঢ়ক, সেইটোৱে হ'ব লাগে। আৰু চিল থাকক, চিল হয় কিছুমান কমেণ্ট ইয়াত মানে কিছুমান মানুহে কয় যে চিল থাকিব নোৱাৰি, কিছুমান যেতিয়া বেলেগ এটা চিন্তা আহি যায় চিল থাকিব নোৱাৰি, কিন্তু চিন্তা মোৰো আছে, চিন্তা চবৰে আছে, কিন্তু চিল থাকিব অলপ শিকক। মানে এটা সময়ত মোৰো এনেকুৱা হৈছিলে যে কি হ'ব কি নহ'ব চিন্তা এটা মোৰো আহিছিলে, কিন্তু আৰু এইখন ঠাইলৈ মই মেইন কথা ওলাই আহোঁ কিয়, এইবোৰ কিছুমান চিন্তা এইখিনিলৈ ওলাই আহিলে মানে পাহৰিব পাৰি, কাৰণ ইয়াত মুক্ত আকাশ, চবফালে গছ গছনি, কোনো মানুহ নাই, য'ত মই অকলে চিঞৰিব পাৰোঁ, কথা ক'ব পাৰোঁ, একদম ফ্ৰী ঠাই। চ' সেইটো কাৰণে কৈছোঁ যে যদি প্ৰব্লেম পায় এনেকুৱাখন ঠাইলৈ ওলাই আহক, আৰু কথা ইমান ভাবি থাকি লাভ নাই, যি হৈছে হ'ব দিয়ক, খালি এটা বস্তুৱে যিটো ফ'কাছ কৰিছে ভালকৈ কৰক। আৰু মই ভিডিঅ' বনোৱাৰ, কথা পতা আপোনালোকৰ লগত এইটোৱে মেইন উদ্দেশ্য যে মোক এটা ফেমিলি লাগে, যিটো ফেমিলিয়ে যদি কিবা প্ৰব্লেম এটা পাওঁ যে মোৰ যি মানে আই কেন শ্বেয়াৰ এভৰিথিং, যে প্ৰব্লেম এইটো পাইছোঁ কি কৰোঁ। আপোনালোকে যদি ভিডিঅ' চাই মোৰ তেন্তে কমেণ্ট কৰিব, মই আপোনালোকক ক'ম, নিজৰ পাৰ্চনেল কথাও ক'ম, ঘৰৰ কথাও ক'ম, পঢ়া শুনাৰ কথাও ক'ম, বাকী ফিউচাৰত কি ভাবিছোঁ সেইবোৰো ক'ম। কিন্তু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, বা বাকী মই ফুৰিব যাম, বাকী কি গাইছোঁ, বাকী মই ফুৰিব যাম, মানে যদি ক'ৰবাত যোৱা যায় আপোনালোকক ক'ম। ফোন পৰিব ধৰিছে অঁ, যদি ক'ৰবাত যাওঁ মই ক'ম, আৰু মই আপডেট দিম, আৰু এনেও ফুৰিম। জীৱনটো দুটা বস্তুৱে হ'ব লাগে, এটা শিক্ষা পঢ়িব লাগে খুব একদম চাকৰি পাম বুলি, যদি নাপায় হয় চবৰে সেইটো নহয়, কষ্ট চবেই কৰে, কিন্তু ট্ৰেভেলিংটো মোৰ হবি হয় এটা, মই ফুৰি ভাল পাওঁ। চ' মই জীৱনত য'লৈকে যাওঁ ত'তেই ব্লগ বনাম, ভিডিঅ' বনাম, আপোনালোকক দেখুৱাম। বাকী আজিলৈ এয়াই, এতিয়া মই ওলাই আহিলোঁ, অলপ কথা পাতিলোঁ, আৰু অলপ খোজকাঢ়োঁ এইখিনিতে, তাৰপাছত ঘৰ যাম, ভৰি হাত ধুম, চাকি দিব লাগিব, সেৱা কৰিম, তাৰপৰা আৰু গতানুগতিক যিবোৰ কাম, চাহ তাহ খাম, খাই পেলাই আৰু তেনেকৈ। চ' সেইটোৱে, বাকী অলপ উপভোগ কৰক পৰিৱেশটো। এইফালে ফুটুকা নে কি বুলি কয় সেয়া আছে, বাকী এইফালে আমাৰ আগত গ'লে এটা ফেক্টৰী আছে, এইটো ৰাস্তাই ফেক্টৰীলৈ যায়। বাকী লাষ্ট এটা কথাই কওঁ যে চিন্তা কৰক, কিন্তু অ'ভাৰকৈ একেটাকে কনষ্টেণ্টলি সেইটোকে ৰেপি ভাবি নাথাকিব। বেছি ভাবিলে অশান্তি হয়, ভাবিলে আপোনালোকে প্ৰগ্ৰেছ কৰিব নোৱাৰিবই। যিটো মোৰ লগত হৈছে মই পাই থৈছোঁ মানে, আৰু একচুৱেলি এতিয়ালৈ মই পাই থৈছোঁ বুলি ক'ব নাযাওঁ, ইমান বুঢ়াও সেইটো হোৱাগৈ নাই যে বয়সৰ আধা আধি গ'ল, কিন্তু সেইটো মানে মই ফিল কৰোঁ, অলপ তেনেকুৱা প্ৰব্লেম এটা পালে ওলাই আহিব ক'ৰবাত, স্কুটিখন লৈ বা বাইকখন লৈ বা খোজকাঢ়ি যাব, আৰু যিটো প্ৰব্লেম পাই আছে সেইটো জাষ্ট পাহৰিব চেষ্টা কৰক, ফ'কাছক এটা এটেনশ্যন দি পঢ়ক, এটা ফ'কাছত পঢ়ক যে মোক লাগিব এইটো, যদি নহয় আকৌ ট্ৰাই কৰক, ট্ৰাই এগেইন, এনেও ছাকচেছ হ'ব, সেইটো গেৰেণ্টিড। চ' আজিলৈ ইমানেই, এইটো কথাতে বাই দিছোঁ। বাকী এটা মটিভেশ্যনেল স্পীকাৰ বনি গৈছোঁগৈ মই, আৰু মটিভেট কি কৰিছোঁ কি নাই কৰা গম নাপাওঁ নিজেই, কিন্তু যিখিনি ভবা কথা সেইখিনি কৈ দিছোঁ আপোনালোকক। তেন্তে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত, আজিলৈ ইমানেই। বাকী যে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰিব, চেনেলটো ভিডিঅ'টো লাইক কৰিব। আৰু এতিয়া ঘৰ যাওঁ, এনেকৈ যাওঁ, মই আহিছিলোঁ এইটো ৰাস্তাইদি এইফালে, বাট মই এতিয়া এইফালে যাম খোজকাঢ়ি পেলাই। এইখিনিতে আমাৰ স্কুল এখন আছে, এইখিনিতে সেই স্কুলখন পাৰ হৈ সিফালে গৈ আমাৰ ঘৰ। বাকী মই মোৰ কথা ক'ম, সেই স্কুলখনৰ নাম হৈছে পশ্চিম মিছামৰা। আমাৰ ঘৰ আছিলে এইখন বাৰিচৰ ব্ৰাহ্মণ গাঁও, আমাৰ ঘৰ আছিলে আগতে সিচাইডে, কিন্তু আমাৰ এইখন ঘৰ ইয়াত বনাইছে 2020ৰ সিমানকণ সময়ছোৱাতে, মানে তাৰ মাজভাগৰ পৰা। তাৰপাছত এতিয়া 23 হ'লগৈ, ঘৰৰ কাম হৈয়ে আছে, কমপ্লিট হোৱা নাই, সময় লাগিব অলপ, কাৰণ আমি ইমান চহকী নহয়, আৰু মোৰো গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল। বাকী এতিয়া চাই আছোঁ অলপ নিজৰ লাইফ বনাবলৈ, চাওঁ কেনেকৈ কি পাৰোঁ। ভণ্টি আছে মোৰ ঘৰত, খুৰা খুৰী, দেউতা মা, পেহী আছিলে, পেহী বিয়া দিলে, ভণ্টি এইবাৰ 5th চেম, তাই ফিজিক্সত মেজৰ আছিলে, আৰু মোৰো একেই ফিজিক্সত মেজৰলৈয়ে পাছ কৰিছোঁ। তাই ফিজিক্স, এতিয়াও তাই এইবাৰ 5th চেম, ভণ্টি তাইও ফিজিক্সতে মেজৰ। বাকী চাওঁ আৰু কি কৰিব পৰা যায়। চ' পঢ়াটো বাৰু এটা নিজৰ পাৰ্চনেল কথা, পঢ়াটো পঢ়ি থাকক, কিন্তু নিজৰ আপোনালোকে যি কাম নকৰক কিয় ভালদৰে কৰিব চাওক, আৰু জীৱনটো ভাল হ'ব। হাঁহি ফূৰ্তিৰ মাজতে জীৱন কটাব লাগে। চ' এইটো কথাতে আজিলৈ বাই, অলপ সন্ধিয়াও হৈ আহিছে, পিছে কথা কৈ থাকোঁতে সন্ধিয়া হৈ গ'ল ইমান ফটাফট। এতিয়া আৰু মই এইখিনিতে ঘূৰিয়ে আছোঁ চক্ৰাকাৰে। বাকী এতিয়া গৈ থাকোঁ, তেন্তে আজিলৈ বাই।